আজি আমি এই ভিডিঅ'টিত এনেকুৱা 4টা অভ্যাসৰ কথা আলোচনা কৰিম যি 4টা অভ্যাসে আপোনাৰ জীৱন সুন্দৰ আৰু সুখী কৰি তুলিব। ডক্টৰ এপিজে আব্দুল কালাম ছাৰে এবাৰ কৈছিল, আপুনি আপোনাৰ ভৱিষ্যতটো সলাব নোৱাৰে, কিন্তু আপুনি আপোনাৰ অভ্যাসবোৰ সলাব পাৰে। আৰু আপোনাৰ এই অভ্যাসবোৰে আপোনাৰ এদিন ভৱিষ্যতটো সলাব। কাৰণ আজি আমি কি পাইছোঁ, কাইলৈ কি পাম বা হেৰুৱাম, সকলো অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা 4টা অভ্যাস আপোনাৰ ডেইলি লাইফত জড়িত কৰিব পাৰে। কাম বেছি, কথা কম। প্ৰথম অভ্যাস, আপুনি কাকো কোৱাৰ প্ৰয়োজন নাই। আপুনি কি কৰি আছে? আপুনি কাম ইমান মনে মনে কৰিব যাতে আপোনাৰ ৰিজাল্টে চিঞৰি কৈ দিয়ে আপোনাৰ সফলতাৰ কাহিনী। আপুনি পৃথিৱীত প্ৰত্যেকজন ছাকচেছফুল ব্যক্তিলৈ চাব পাৰে। তেওঁলোকে কেতিয়াও নকয় মই এইটো কৰিলোঁ, সেইটো কৰিলোঁ। তেওঁলোকে কামবোৰ মনে মনে কৰি যায়। তেওঁলোকৰ ৰিজাল্টবোৰে চিঞৰি কয় তেওঁলোকৰ সফলতাৰ কথা। সেয়েহে কাকো বুজাবৰ প্ৰয়োজন নাই। নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাকৈ কামবোৰ কৰি যাওক। এদিন নহয় এদিন নিশ্চয় সফলতা লাভ কৰিব। এতিয়া আমি 2 নম্বৰ অভ্যাসটোলৈ আহোঁ। সময়ৰ সঠিক ব্যৱহাৰ। সময় হৈছে অতি মূল্যৱান। এবাৰ গুচি যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰে। সেয়েহে আপোনাৰ সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰক, যাতে আপুনি কেতিয়াও অনুতাপ কৰিবলগীয়া নহয়। আপুনি সময় থকা হ'লে আৰু কিবা কৰিব পালেহেঁতেন। সময় কেতিয়াও ৰৈ নাযায়। আপোনালোকে সময়ৰ সপ্তাহৰ প্ৰতি দিনটোৰ প্ৰতি মিনিট এনেদৰে ব্যৱহাৰ কৰক যাতে ই কেতিয়াও অপচয় নহয়। অৰ্থাৎ ভৱিষ্যতে আপোনালোকে এনেকৈ ক'ব নোৱাৰি যে আমি সেইখিনি সময়ত এইখিনি কৰিব পৰা হ'লে আৰু ভাল হ'লহেঁতেন। তৃতীয়, গোটেই জীৱনটো শিকাৰ চেষ্টা কৰিব লাগে। শিক্ষাৰ শেষ নাই, শিকাৰ বয়স নাই। ডক্টৰ এপিজে আব্দুল কালাম ছাৰে কৈছিল, লাৰ্নিং কিপছ ইউ ক্ৰিয়েটিভিটি। যিমান শিকে সিমান সোনকালে গ্ৰ' কৰিব পাৰে। ছাকচেছৰ প্ৰতিটো খোজতেই দৰকাৰ হয়। ছাকচেছ কেৱল এবাৰ পালেই নহয়, সফলতা প্ৰতিটো খোজৰ কাৰণেই দৰকাৰ হয়। যিয়ে নতুন কথা শিকি থাকে, তেওঁলোকে এটা সময়ত সফলতা নিশ্চিতভাৱে লাভ কৰিব পাৰে। চতুৰ্থ, প্ৰতিদিনে নিজৰ লগত কথা পাতক, অৰ্থাৎ নিজক বুজিবলৈ চেষ্টা কৰক যে মোৰ জীৱনৰ লগত কি হৈ আছে। লোকৰ কথা আলোচনা-সমালোচনা গুৰুত্ব দিয়ে যিজন মানুহে দিয়াতকৈ যিজন ব্যক্তিয়ে নিজৰ লাইফটোৰ কথা বুজিব পাৰে, তেওঁ স্পষ্টকৈ গম পায় যে তেওঁ নিজে কি কৰি আছে আৰু কি কৰিব লাগে। যেতিয়া নিজৰ বিষয়ে জনা যায়, তেতিয়া নিজকে সদায় আৰু কিমান আগত আনিব পাৰি, কিমান দূৰ নিজৰ দুৰ্বলতাখিনি জানিব পাৰি আৰু নিজৰ দুৰ্বলতাখিনি নোহোৱা কৰি সফলতাৰ দিশত উন্নত হ'লেহে নিজৰ লক্ষ্যত উপনীত কৰিব পাৰিব। সেয়েহে প্ৰথমে ব্যক্তিসকলে নিজক বুজিবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ।